हेलो बंधु बान्धवीসকল পোনপ্ৰথমে মই আপোনালোকক মোৰ ইউটিউব চেনেল হাইবৰ্স ইনফৰমেশ্যনলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ এই ভিডিঅ' গণতন্ত্ৰ দিৱস তথা গণৰাজ্য দিৱসৰ বিষয়ে। বন্ধু বান্ধৱীসকল 1947 চনৰ 15 আগষ্ট ভাৰতবৰ্ষৰ গুৰুত্বপূৰ্ণ আৰু অন্যতম এটা দিন আছিল, কাৰণ এই দিনত এক সুদীৰ্ঘ সময় জুৰি চলা আন্দোলন আৰু হাজাৰ হাজাৰ ভাৰতীয়ৰ ত্যাগৰ ফলত ভাৰতে স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল। স্বাধীন হোৱাৰ পিছত ভাৰতৰ সকলোতকৈ জৰুৰী বিষয় হৈ পৰিছিল সেইটো হৈছে দেশ পৰিচালনা নাইবা শাসন কৰিবলৈ নিৰ্দিষ্ট কিছু নিয়ম কানুনৰ। 1947 চনত স্বাধীন হ'লেও ভাৰতৰ কোনো নিৰ্দিষ্ট স্থায়ী সংবিধান বা কোনো আইন কানুন নাছিল। সেই বিষয়টোক গুৰুত্ব সহকাৰে লৈ 1950 চনৰ 26 জানুৱাৰীত কাৰ্যকৰী হৈছিল ভাৰতৰ স্থায়ী সংবিধান, যাৰ দ্বাৰাই আজিলৈকে আমাৰ দেশ ভাৰতবৰ্ষ পৰিচালিত হৈ আছে। এইখিনিতে দুটা প্ৰশ্ন উদয় হয় যে 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈকে আমাৰ দেশখন কিহৰ ভিত্তিত পৰিচালনা হৈ আছিল। দ্বিতীয়তে, কিয় 26 জানুৱাৰীৰ দিনটোত সংবিধানখন কাৰ্যকৰী কৰা হৈছিল। এই দুটা প্ৰশ্নৰ উত্তৰ পাবলৈ আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ চাব লাগিব। 1 নম্বৰ প্ৰশ্নৰ উত্তৰ হ'ল, আমাৰ দেশ যেতিয়া ব্ৰিটিছৰ অধীনত আছিল তেতিয়া এটা আইনৰ জৰিয়তে পৰিচালনা কৰা হৈছিল। সেই আইনটো হৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935, যিটো 1935 চনত গৃহীত হৈছিল। তেতিয়াৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈকে এই আইনৰ দ্বাৰাই ভাৰতবৰ্ষ নিয়ন্ত্ৰণ হৈছিল। দ্বিতীয় প্ৰশ্ন আছিল, কিয় 26 জানুৱাৰীৰ দিনটোক সংবিধান কাৰ্যকৰী কৰাৰ কাৰণে বাছি লোৱা হৈছিল। এই দিনটোক বাছি লোৱা হৈছিল কাৰণ 1930 চনৰ একেদিনাই অৰ্থাৎ 26 জানুৱাৰীত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে পূৰ্ণ স্বৰাজৰ দাবী ঘোষণা কৰে। সেইদিনাই এই দাবী গৃহীত হৈছিল। গতিকে স্বাধীনতাৰ পৰৱৰ্তী সময়ত যেতিয়া সংবিধান কাৰ্যকৰী কৰাৰ বিষয়টো আহিছিল, তেতিয়া 1930 চনৰ সেই দিনটোক গুৰুত্ব সহকাৰে লৈ 1950 চনৰ 26 জানুৱাৰীৰ সেই একেদিনাই ভাৰত চৰকাৰে সংবিধান কাৰ্যকৰী কৰে। সংবিধান কাৰ্যকৰী হোৱাৰ ঠিক 2 মাহৰ আগত 1949 চনৰ 26 নৱেম্বৰত গণপৰিষদ সূত্ৰে ভাৰতৰ সংবিধান অনুমোদিত হয়। 1947 চনৰ 28 আগষ্টত এটা স্থায়ী সংবিধান ৰচনাৰ কাৰণে এটা ড্ৰাফটিং কমিটি গঠন কৰা হৈছিল। এই কমিটিৰ চেয়াৰমেন আছিল ভীমৰাও ৰামজী আম্বেদকাৰ। 4 নৱেম্বৰ 1947 চনত কমিটিয়ে এটা খচৰা প্ৰস্তুত কৰি গণপৰিষদত জমা দিয়ে। চূড়ান্তভাৱে সংবিধান গৃহীত হোৱাৰ আগত 2 বছৰ 11 মাহ আৰু 18 দিন জোৰা সময় গণপৰিষদে এই খচৰা সংবিধান আলোচনাৰ কাৰণে 166 বাৰ অধিৱেশন বহে। এই সকলো অধিৱেশনতে জনগণৰ প্ৰৱেশৰ অনুমতি আছিল। সংবিধান কাৰ্যকৰী হোৱাৰ ঠিক 2 মাহৰ আগত অৰ্থাৎ 1949 চনৰ 26 নৱেম্বৰত গণপৰিষদ কৰ্তৃক ভাৰতৰ সংবিধান অনুমোদিত হয়। বহু বিতৰ্ক আৰু কিছু সংশোধনৰ পিছত 24 জানুৱাৰী 1950 চনত গণপৰিষদৰ মুঠ 308 জন সদস্যই চূড়ান্ত সংবিধানৰ হাতে লিখা 2টা নথিত স্বাক্ষৰ কৰিছিল। ইয়াৰে 2 দিন পিছত সমগ্ৰ দেশতে এই সংবিধান কাৰ্যকৰী হয়। ভাৰতীয় সংবিধান ভাৰতৰ প্ৰজাতন্ত্ৰৰ সৰ্বোচ্চ আইন। এই সংবিধানত চৰকাৰৰ গঠন, কাৰ্যপদ্ধতি, ক্ষমতা, কৰ্তব্য নিৰ্ধাৰণ, মৌলিক অধিকাৰ, ৰাষ্ট্ৰ পৰিচালনা সহ বিভিন্ন প্ৰকাৰৰ নিয়ম কানুন লিপিবদ্ধ কৰা হৈছে। সংবিধানে ভাৰতক এটা সাৰ্বভৌম, সমাজতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ ৰূপে ঘোষণা কৰিছে। এই দেশৰ নাগৰিকৰ কাৰণে ন্যায় বিচাৰ, সমতা আৰু স্বাধীনতা সুনিশ্চিত কৰা হৈছে আৰু জাতীয় সংহতি ৰক্ষাৰ কাৰণে নাগৰিকৰ পৰস্পৰৰ মাজত ভাতৃত্ববোধ জাগৰিত কৰি তোলাৰ কাৰণে অনুপ্ৰাণিত কৰা হৈছে। ভাৰতীয় সংবিধান বিশ্বৰ সাৰ্বভৌম ৰাষ্ট্ৰবিলাকৰ ভিতৰত বৃহত্তম লিখিত সংবিধান। এই সংবিধানত মুঠ 24টা অংশত 448টা ধাৰা,
12টা অনুসূচী আৰু 113টা সংশোধনী আছে। ভাৰতীয় সংবিধানৰ ইংৰাজী সংস্কৰণত মুঠ 1,17,359টা শব্দ আছে। শেষত আপোনালোকে এটাই অনুৰোধ কৰোঁ যে আহক আমি সকলোৱে মিলি জুলি থাকি ভাতৃত্ববোধ আৰু সমতা বজাই ৰাখি সংবিধান মানি চলি এক সমৃদ্ধশালী ভাৰত গঢ়াত অৰিহণা যোগাওঁ। আজি এইখিনিয়েই। এই ভিডিঅ'টো যদি ভাল পাইছে তেন্তে এটা লাইক কৰি দিয়ক আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰক এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ। ধন্যবাদ।